Nizang Karbiang Long Keroni Police Station Kaparlo Diang Mukahiti Malom Umrang So Cement Factory Long Kedam Adam Par Truck Katewaratum Hiti Malom Kapachara Jok Non Malom Chimit Me Pin Pen Kachingkoya Berta Peranke Pen Berta Napale Dampar truck Katewaratum Pen Diang Mukahiti Malom Kapachara Jok Non Malom Chimit Me Pin Pen Accident Kedua Puthak Suarlatum Pen Kachestong Padupo Sarkar atum labang swaput hak prap jin pen dampara truck Katewaratum aphan lang toy kiti ponji aphan pachini po lapen non eprang ki bangji hiti malom pen ke truck pachak longi lapen kisung ki phowek abang khatum aphan sarkar pen ke rak kiti ponji aphan ta soarlo atum pen pachini po হেৰিটো নাজানে নেকি তেওঁলোকে জানিব লাগে যেন তেওঁলোকে এইটো ৰাস্তাত যেন আপোনাৰ সাইড বামো নাই দিয়া বিশেষকৈ বনাইছে আমাৰ বনোৱাৰ কাৰণে আমাৰ ভাল পাইছোঁ কিন্তু আমাৰ ৰাস্তাটো সাইড বাম দিব লাগে আৰু ডাম্পাৰৰ যোনটো স্পীড আছে সেইটো কম হ'ব লাগে কাৰণ তেওঁলোকে যি ল'ৰাবিলাক দিছে ড্ৰাইভাৰবিলাক লাইচেঞ্চ দিছে তেওঁলোকেতো একেবাৰে নাজানে মানে চবৰ আগৰ পিনৰ পৰা মাৰি দিব পিছপিনৰ পৰা মাৰি দিব এনেকৈ চলি আছে আমাৰ ইয়াতে সপ্তাহে সপ্তাহে আপোনাৰ মানে এনেকুৱা এক্সিডেণ্টবোৰ হ'বলৈ লৈছে আৰু সেইকাৰণে আমি এই ডাম্পাৰৰ যোনটো আপোনাৰ স্পীড হয় তেওঁলোকৰ স্পীড ৰোধ কমাবৰ কাৰণে আমি এই প্ৰতিবাদ উলিয়াইছোঁ আৰু যোৱাকালি যোৱা নিশাও আমাৰ ইয়াতে গধূলি সময়ত 7টা বজাত তেনেকুৱা এজনক তেনেকুৱা খুন্দিয়ালে পিছফালৰ পৰা মাৰি লৈ পেলাই তেওঁ আজি ৰাতিপুৱা 9টা বজাত ডেথ হৈছে সেইটো কাৰণে তেওঁলোকক এটা ক্ষতিপূৰণ দিব লাগে সেইটোকে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আপোনালোকৰ মূল দাবীটো কি মূল দাবীটো হৈছে যে আমাৰ কমাব লাগে আমাৰ ইমান হ'ব নালাগে হয় ৰাস্তাৰ পৰা আমাৰ লংকাৰ পৰা উমৰাংচু যোনটো ৰোড হয় যিমান স্পীডটো আছে সেইটো কমাব লাগে আৰু আমাৰ বিশেষকৈ ৰাস্তা বনাইছে আৰু তাৰ সাইড বামবিলাক দিব লাগে বিশেষকৈ আমাৰ তো হেৰি হোৱা নাইকিয়া কাৰণে আমাৰ সাইড বামবিলাক আমাক ভাল কৰি দিব লাগে আৰু বিশেষকৈ যোনজন মানুহ মৰিছে তেওঁক ক্ষতিপূৰণটো দিব লাগে তেখেতৰ নামটো কি আছিলে যিজন মৰিছে নিৰ্মল বিশ্বাস ইয়াৰ আগতো আমাৰ হৈয়ে আছে কালি আকৌ নিশাধক চাইকেল বাইকেও খুন্দিয়াইছে এনেকুৱা টাইপৰো হৈছে মানে একে হয় আৰু 5টা ঘটনা হৈছে একে ডাম্পাৰৰ পৰাই হৈ আছে ঘটনাটো বেছি ডাম্পাৰৰ পৰাই হৈছে তেওঁলোকে আগপিনৰ পৰা খুন্দিয়াই পিছপিনৰ পৰা মানে নেচায় আৰু বিশেষকৈ আমাক যেন এই লাইচেঞ্চবোৰ পাইছে ল'ৰা মানে খুব কম বয়সীয়া ল'ৰাবোৰক যে ডাম্পাৰ চলাবলৈ ইমানটো সাহস পাইছে তেওঁলোকক কোনে লাইচেঞ্চ দিছে আৰু তেওঁলোকৰ লাইচেঞ্চ আছে নাই এইটো বিষয়ে আমাৰ প্ৰশাসনে এইটো দায়িত্ব ল'ব লাগে যাতে তেওঁলোকে মানে তদন্ত হ'ব লাগে ড্ৰাইভাৰসকলে যেন এনেকুৱা লাইচেঞ্চ আছে আৰু ইমান কম বয়সে তেওঁলোকে যেন আমিতো দেখিলেতো বহুত কম বয়সে লাগে আৰু তেওঁলোকে কি কাৰণে লাইচেঞ্চ এইটো কিন্তু প্ৰশাসনে এইটো জাষ্টিছ কৰিব লাগে ঘটনা হৈ আছে আমাৰ দৈমৈটো লংকা টু উমৰাংচু ৰোড তো মই চৰকাৰক এইটো জনাব বিচাৰিছোঁ যে ইয়াত সাইড বাম এটা দিব লাগে ভালকৈ আৰু যোনটো ডাম্পাৰৰ স্পীড এইটো কমাব লাগে আৰু যি ধৰণৰ প্ৰত্যেক সপ্তাহে একটা এক্সিডেণ্ট হৈ আছে এইটো প্ৰশাসনে অলপ তেখেতৰ চকু নজৰ দিব লাগে যাতে এই ধৰণৰ দুৰ্ঘটনা আৰু হ'ব নালাগে আৰু যোন আমাৰ পৰিয়ালবৰ্গ যোৱাকালি এক্সিডেণ্ট হৈছে তেখেতসকলে আজি আমি শুনামতে আজি 9টা মান বজাত তেখেতৰ মৃত্যুকে বৰণ কৰিলে তো গতিকে মই চৰকাৰৰ ওচৰত এইটো দাবী তেখেতসকলে পৰিয়ালবৰ্গ কিবা এটা আৰ্থিক সাহায্য পাব লাগে যিহেতু তেখেত বহুত দুখীয়া বৰ্গৰ পৰিয়ালৰ মানুহ হয় আৰু চৰকাৰৰ মই এইটো ডাম্পাৰৰ বিৰুদ্ধে কিবা এটা ভাল বিহিত এটা ব্যৱস্থা ল'ব লাগে যাতে ডাম্পাৰ চালকসকলে তেখেতসকলে এডাল্ট হৈ পেলাই তেখেতে লাইচেঞ্চ পায় আৰু যোনে গাড়ী চলাই আছে তেখেতসকলে এডাল্ট হ'ব লাগে কম আজি আমি দেখি আছোঁ 12-13 বছৰ ল'ৰাবিলাকে ডাম্পাৰ চলাই আছে প্ৰশাসনে এইবিলাক বা চৰকাৰে এইটো লাইচেঞ্চ কেনেকৈ দিব পাৰিলে গতিকে আমাৰ সকলো গোটেই ৰাইজৰ এইটো দাবী যে এইটো চৰকাৰে নিজৰ দৃষ্টি দিব লাগে যাতে এনেধৰণৰ দুৰ্ঘটনা আৰু আগন্তুক দিনত নহয় আৰু যদি চৰকাৰে এইটো কিবা এটা বিহিত ব্যৱস্থা নলয় নহলে আমি আগন্তুক দিনত আৰু তীব্ৰভাৱে আন্দোলন গঢ়ি তুলিম যাতে আমাৰ চৰকাৰে এইটো চকু দিবই লাগিব তো ঘটনা হোৱাৰ পাছত কিবা কোনোবা অথৰিটি মানুহ আহিছে নেকি কোনো মানুহ অহা নাই থানাৰ মানুহ পিছত আহিছে যেতিয়ালৈকে আমি পেচেণ্ট অলৰেডি গুৱাহাটী পঠাই দিছোঁ ইয়াৰ পিছতে অথৰিটি মানুহ আহিছে